নমস্কাৰ আপোনালোক সকলোকে পোনপ্ৰথমে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৰু বিহু, সেইবাবে আজি দিনটোত কি হয় তাকে দেখুৱাবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে চাই থাকক, তেতিয়াই গম পাব আজি দিনটোত কি কৰিলোঁ, কি নাই কৰা, ভিডিঅ'টোত সকলোবোৰ গম পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাহনিখন কান্ধত লৈ ও নব গৰু গা ধুৱাবলৈ যাওঁ, ও নব গৰু গা ধুৱাবলৈ এইজন দেখিছেনে বান্দৰ উঠি আছে, যি পৰুৱা বাঁহৰ গছ কটাত ব্যস্ত। সেইজন চাওক কিন্তু বান্দৰ এজন উঠিছে, বান্দৰ এজন। আপোনালোকে দেখিবলৈ পাইছে এয়া আমলি পৰুৱা বাঁহ, দেখিছেনে ডাঙৰ ডাঙৰ। কিন্তু চুৰিয়াখলৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধা, চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাবগে লাগিব আজি আমাৰ গাঁৱৰ এতিয়া আমি সকলোৱে এই পৰুৱা বাঁহটো চাফা কৰি আছোঁ। ইয়াত দেখিব পাইছে বহুতে ডাঙৰ ডাঙৰ টোপ, কিন্তু খাই কিন্তু ভাল লাগিব কিন্তু দেই। খাবলৈ যিমান ভাল লাগে তাতকৈ বেছি পৰুৱাই কামোৰ খাই ভাল লাগে। অৱস্থা নাইকিয়া কৰি দিছিলে আৰু। চাইকেলখনো নিদিবি ককাইদেউক নিবলৈ, কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ, লগৰ আটাইবোৰে বৰকৈ এয়া মই পৰুৱাটোক বচাত ব্যস্ত। হালধি অলপ দি লৈছোঁ, কাৰণ হালধি দিলে ৰঙা পৰুৱাবোৰ মৰি যায়। সেইবাবে কামটো সহজ কৰি পেলাইছোঁ। আৰু কেনেকুৱা লাগিছে বাৰু? আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফাইনেলি এয়া মায়ে ভাজি আছে, চাই থাকক। টেষ্ট কৰিম বাৰু অকণমান দেৰিকৈ, তেতিয়া ভাজি লওকচোন কি হয় চাওঁ আৰু, নহয় জানো? ইয়াত দিছে পিঁয়াজ, হালধি, নিমখ, জলকীয়া আৰু তেলত উপঙাই ভাজি দিছে। আৰু খাবলৈ অৱশ্যে বেয়া নালাগিব, তেতিয়াও চাওঁ কি হয় আৰু। সেই যে নামঘৰৰ চোতালৰে বিহুৰ হুঁচৰি, আজিহে গালে গান নব সময় সলনি, জোনবাই নাহৰৰে গান নাগালে দেখোন কোনো একেৰাহি কৈও নাচায়। এয়া ইতিমধ্যে ভজা হৈ গৈছে, এতিয়া মই খাই চাম ইয়াৰ সোৱাদ কেনেকুৱা। অৱশ্যে খাই বেয়া নালাগিব। এয়া হৈছে 100 এবিধ শাক, যি মায়ে বুটলিছিলে। মই বুটলিব নাপালোঁ, তেতিয়া মায়ে বুটলাৰ পাছত মই অলপ দেখুৱাই দিলোঁ। আৰু এয়া ঔষধৰ গুণ হয়। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন আজি দিনটো কি কৰিলে। অৱশ্যে নকলেও একো নাই বাৰু, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব। এয়া এটি মই জাক ঠিক কৰিছিলোঁ, কাৰণ এয়া পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি আহিছে। এয়া জ্বলালে বোলে ঘৰৰ মহ দাহ বীজাণুমুক্ত হয়, সেইবাবে জ্বলাই সেইবোৰ যাতে বছৰটোলৈ ভালকৈ যায় তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰো গোটেই বছৰটো যেন ভালে কুশলে যায় তাকে কামনা কৰিছোঁ। ধন্যবাদ।